হয় মই কেছ দিছিলোঁ এজাহাৰ দিছিলোঁ মই শালবাৰী থানাত গতিকে আমি এফচু অফিচত ঘটনাটো হৈছিলে তেওঁলোকে অফিচৰ বিষয়ববীয়াসকলে মানে কি কামটোত লিপ্ত নাই আন কোনোবা বেলেগ লিপ্ত হৈ কেনে কামটো কৰিছে তেওঁলোকৰ বিষয়ববীয়াই মোৰ লগত আলোচনা কৰি কেনে সবলতা আলোচনা কৰি আমি যিহেতু মানুহ হিচাপত জীয়াই থাকিব লাগিব গতিকে আমাৰ তলত আমি উঠি অহাখিনি যাতে তেনেকুৱা ভুল কাম নকৰে আমি ভাই যেন চলিব পাৰোঁ মই সেইখিনি মানে কৈ কেনে থানাৰ পৰা মই এজাহাৰখন আপচ কৰা মানে দিয়া হৈছে উইড্ৰ কৰি লোৱা হৈছে মাৰপিটটো যেতিয়া এফচি অফিচত কৰিছে কামটো এইটো সেইকাৰণে আমি এফচি অফিচত মোৰ ল'ৰা আছিলে জ্যোতিষ দাস মোৰ ল'ৰা ডিগ্ৰী পঢ়ি আছে শালবাৰীত আৰু এই মাইক্ৰ' কম্পিউটাৰত টিচাৰ হিচাপে কাম কৰি আছে ঠিক তেনেকুৱা আমি অনুমান পোৱা নাই তেওঁলোকে কোৱা হিচাপত এফচি ল'ৰা কোৱা হিচাপত কোনো সদস্য নহয় তেওঁলোকে নিজা কামত ব্যস্ত হৈ আছে গুণ চাবৰ কাৰণে সেইটো কথা মানে তেওঁলোকে ব্যক্ত কৰিছে মোৰ লগত দুখ প্ৰকাশ কৰিছে তেওঁলোকে আমি ভাই হিচাপত চলি থাকিম বুলি তেওঁলোকে কথা দিছে উদ্ধাৰ কৰিলোঁ যোৱাকালি যিটো ঘটনা হৈছিল সেইটো সঁচাকৈ নিন্দনীয় আমি নিখিল বড়ো ছাত্ৰ সন্থাৰ শালবাৰী আঞ্চলিক সমিতি আমাৰ গাঁতি আঞ্চলিক ছাত্ৰ সন্থাই আমি আজি ৰাতিপুৱাৰ পৰা আমি তদন্ত কৰিলোঁ তদন্তকালত গম পালোঁ যে ইয়াত নিখিল বড়ো ছাত্ৰ সন্থা শালবাৰী আঞ্চলিক সমিতিৰ কোনো সদস্য জড়িত নাই আৰু পৰৱৰ্তী সময়ত আমি গোটেইবিলাকে একেলগে আলোচনা কৰি আমাৰ এই বৃহত্তৰ অঞ্চলত শান্তি সম্প্ৰীতি বজাই ৰখাৰ স্বাৰ্থত আমি একেলগে কাম কৰাৰ কাৰণে আমি দৃঢ় সংকল্প লৈছোঁ আৰু পৰৱৰ্তী সময়তো আমি যিহেতু আমি সকলোৱে এই অঞ্চলৰে বাসিন্দা আমি একেলগে যুগ ধৰি বসবাস কৰি থাকিব লাগিব আমি বিভিন্ন সময়ত দেখা পাইছোঁ যে এনেকুৱা ঘটনালৈ বিভিন্নজনে ৰাজনৈতিকভাৱে লাভালাভৰ কাৰণে কাম কৰা দেখা পাওঁ কিন্তু ইয়াত কালি যিটো অনাকাংক্ষিত ঘটনা হ'ল জ্যোতিষ দাসক নিখিল বড়ো ছাত্ৰ সন্থাৰ শালবাৰী আঞ্চলিকৰ কাৰ্যালয়ত যিসকল দুষ্কৃতিকাৰীয়ে আক্ৰমণ কৰিলে তেওঁলোকক আমি ধিক্কাৰ দিছোঁ আৰু আহি থকা দিনত আমি সকলো পক্ষকে এনেকুৱা কাৰ্যৰ পৰা বিৰত থাকিবলৈ ছাত্ৰ সন্থাই আহ্বান জনাইছোঁ।